নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ। মোৰ নাম অভিজিত দাস। মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যে মোৰ নামত এটি ইউটিউব চেনেল খুলিছোঁ। এই ইউটিউব চেনেলটিত মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। গতিকে মই ইউটিউবত দিয়া প্ৰথম ভিডিঅ' হিচাপে মোৰ দেউতাই নিজৰ হাতেৰে নিৰ্মাণ কৰা বিভিন্ন পেলনীয়া সামগ্ৰী নৰূপ দিয়া কিছুমান সামগ্ৰী তথা বিভিন্ন জেগাৰ পৰা সংগ্ৰহ কৰা কিছুমান বীজ বা গুটি আজি এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক দেখুৱাম। গতিকে পলম নকৰি চাওঁ। আজিৰ ভিডিঅ'টি এইখিনিয়ে। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিহেতু আজিয়ে মই ইউটিউবত প্ৰথম ভিডিঅ' দিছোঁ, গতিকে মোৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে কিবা ভিডিঅ' দিলেই সৰ্বপ্ৰথমে ভিডিঅ'টি আপুনি পায়। লগতে আজি মোৰ এই ভিডিঅ'টি দিওঁতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে। সেই ভুল ভ্ৰান্তিখিনি যাতে আপোনালোকে নিজৰ বুলি মোক ক্ষমা কৰি দিয়ে। ধন্যবাদ।